নমস্কাৰ। আজি আমি গীতালৈ অলপমান চৰ্চা কৰিম। আমি জানো যে আমাৰ শাস্ত্ৰৰ তিনিটা সাইট আছে, অলৰেডি আমি শুনিবলৈ পাইছোঁ। প্ৰস্থানত্ৰয়, গীতা এটা প্ৰস্থান, উপনিষদ এটা প্ৰস্থান আৰু ব্ৰহ্মসূত্ৰ। গীতাটো আমি অলপমান জানিবলৈ চেষ্টা কৰিম। আমি জানো গীতা শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল। অৰ্জুন তেওঁৰ মিত্ৰ হয়, তেওঁৰ বন্ধু হয়। কিন্তু এটা বস্তু আমি অলপমান বিচাৰ কৰিবলৈ চেষ্টা কৰিম, গীতা আৰম্ভণিটো কেনেধৰণে হৈছে। অলপমান অৱস্থাটো আমি জানিবলৈ চেষ্টা কৰিম। খুবই অশান্ত, যুদ্ধৰ আগমুহূৰ্তত যুদ্ধ মানে ভয়ংকৰ স্থিতি হ'ব, ক্ষয়ক্ষতিৰ সীমাহীন ক্ষয়ক্ষতিৰ হ'ব। এই যুদ্ধৰ অৱস্থাত শ্ৰীকৃষ্ণই অৰ্জুনক গীতা কোৱা আৰম্ভ কৰিছে। এইখিনিত আমি এটা বস্তু মন কৰিব লগা আছে যে আমি কওঁ যে আমি আধ্যাত্মিক পথত আমি এতিয়া যাব নালাগে, বা এতিয়া আমি সংসাৰৰ বহুত সমস্যা আছে, সমস্যা অলপমান কমি গ'লে তাৰপিছত আমি যাম। কিন্তু এইটো ভুল কথা। আমাৰ সমস্যা আছে বুলি আমি আধ্যাত্মিক পথত যাব লাগে। এনেধৰণে আমাৰ অসুস্থ থাকিলে আমি ডক্টৰৰ ওচৰত যাওঁ। আমি ডক্টৰৰ ওচৰত কেতিয়া নাযাওঁ সুস্থ হোৱাৰ পিছত। সুস্থ হৈ আমি ডক্টৰৰ ওচৰত নাযাওঁ, আৰু ডক্টৰত যদি আমি যাওঁ ডক্টৰে মোক গালি পাৰিব, কিয় তুমি অসুস্থ আছা, মোৰ ওচৰত আহিছা, মই ট্ৰিটমেণ্ট কৰিম। আমি তেনেধৰণে আমি অশান্ত, আমি ডিষ্টাৰ্ব, আমাৰ স্থিৰ বুদ্ধি নহয়, আমি নিশ্চিত কৰিব পৰা নাই কি কৰিব লাগে। এনেধৰণে কনফিউশ্যন অৱস্থাত আমি স্পিৰিচুৱেল লাইনত আহিব লাগে। এইটো কেতিয়াও নহয় যে আমি আধ্যাত্মিক পথ আমি তেতিয়াই আহিম যেতিয়া আমাৰ চিটুৱেশ্যন ভাল হ'ব। আজি গীতাত আমি এইটো দেখিব পাওঁ, অৰ্জুনৰ অৱস্থা খুবেই বেয়া। অৰ্জুন বিষাদ যোগ, যিটো অৰ্জুন বহুত কিবা কিবি কৈ আছে, প্ৰলাপ মানে কোনো কথাবিলাক যুক্তিভিত্তিক গ্ৰাহ্য নহয়। সেইকাৰণে কৈ আছে বিষাদ যুগ। সেই অৰ্জুনক কৃষ্ণই গীতাৰ কথা কোৱা আৰম্ভ কৰিছে। গীতা মানে শান্তিৰ বাণী, গীতা মানে শক্তিৰ কথা, অভয়ৰ কথা, অভিহোৱাৰ কথা। আৰু অৰ্জুন এই অৱস্থাত শুনিছে এটা দুটা শ্লোক নহয়, 700 শ্লোক। যদি 700 শ্লোক একেলগে ক'ব লাগে কমপক্ষে 2 ঘণ্টা লাগিব। 2 ঘণ্টা শুনি আছে কৃষ্ণৰ কথা, আৰু কেজুৱেলি শুনা নাই, সুধি আছে, প্ৰশ্ন কৰি আছে। আমি চাওঁ কিতাপ মাজে মাজে অৰ্জুনে সুধি আছে, মানে অৰ্জুন সুধি আছে মানে ভালদৰে শুনি আছে। কিন্তু অৰ্জুনৰ অৱস্থা কি? অৰ্জুন হৈছে প্ৰাইম ফেক্টৰ, মূল নায়কটো অৰ্জুন। কি চিটুৱেশ্যন হ'ব পাৰে অৰ্জুনৰ মনৰ অৱস্থা কি হ'ব পাৰে, সেই অৱস্থাত আজি কৃষ্ণই গীতা কৈছে। যেনেধৰণে আমাৰ জীৱনত, আমাৰো জীৱন এটা কুৰুক্ষেত্ৰ। আমি আমাৰ কুৰুক্ষেত্ৰৰ যুদ্ধত আমি হাৰি যাওঁ, কিয়নো আমি গীতাৰ কথা আমি শুনা নাই। মানে আমাৰ কৃষ্ণ আমাৰ ভিতৰত নাই, মানে আমাৰ স্বাৰ্থে আমি কৃষ্ণক পোৱা নাই। আমাৰ স্বাৰ্থে আমি কৰিছোঁ সমাজৰ কোনো ধনী মানুহ বা পলিটিকেল মানুহ। সেইকাৰণে আমাৰ জীৱনৰ যুদ্ধ আমি জিকিব নোৱাৰোঁ। আমাৰ স্বাৰ্থে কৃষ্ণ মানে আমাৰ বিবেক, আমাৰ প্ৰজ্ঞা হ'ব লাগে। তেনেহ'লে আমি জীৱন যুদ্ধত আমি জিকিব পাৰিম। আজি ইমানখিনি, ভালে থাকিব। সবক মোৰ প্ৰণাম।